এই নিশা দিনটোতো সংগঠনে কৰিছে প্ৰতিবাদ আৰু এই প্ৰতিবাদতে কমি উঠিছে আমাক চৰকাৰ ইমান দিনে প্ৰতাৰণা কৰি আছে, আমাক এতিয়া স্থায়ী নিযুক্তি লাগে। আমি সংসাৰ পৰিয়াল পৰিচালনা কৰিব পৰা নাই, এতিয়া আমাৰ ল'ৰা ছোৱালী পোহপাল দিব পৰা নাই। সেইকাৰণে আমি খুব চৰকাৰৰ ওপৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে চিনেটৰী হওক আমাক থাৰ্ড ইয়াৰ হিচাপত আমাক নিযুক্তি দিয়াৰ কাৰণে 2010 চনৰ পৰা প্ৰতাৰণা কৰি আছে আমাক। মই এইটোকে ক'ম যে অসম চৰকাৰে আমাক প্ৰতাৰণা কৰি আছে। আমি ভালভাৱে জীয়াই থাকিব বিচাৰিছোঁ, কিন্তু আমাক যদি জীয়াই থাকিব ভালভাৱে যদি চৰকাৰে দিয়ে, সেইটো চৰকাৰৰ ওচৰত অনুৰোধ কৰিলোঁ মই। আৰু আমাৰ SPO জোৱানসকলৰ বহুত সমস্যা হৈ আছে, তাৰমানে ঘৰ নচলা অৱস্থা হৈ গৈছে, ল'ৰা ছোৱালী মানুহ বিক্ৰী কৰিব ওলাইছে আমাৰ লগৰবিলাকে। এইবিলাক তাৰমানে আমি ভালভাৱে জীয়াই থাকিব বিচাৰিছোঁ, ভালভাৱে জীয়াই থাকিব দিয়ক, নহ'লে যদি আমি বেয়াত যাওঁ বহুত বেয়া হ'ব। তাৰমানে সেইটোকে ক'ব বিচাৰিছোঁ। আমাৰ দাবী, আমাৰ সকলো SPO সকলক একেলগে স্থায়ী নিযুক্তি দিব লাগে আৰু চৰকাৰে সম্পূৰ্ণভাৱে আমাক লিখিত প্ৰতিশ্ৰুতি দিয়া আছে। লিখিত প্ৰতিশ্ৰুতি যেতিয়ালৈকে আমাক পালন নকৰিব, হয়তো এই কাৰ্যসূচী নহয়, ইয়াতকৈ আৰু ভয়ংকৰ কিছুমান কাৰ্যসূচী ল'ম, যোনবিলাক কাৰ্যসূচীত হয়তো আমাৰ আত্মহত্যা দিব পাৰোঁ, হয়তো বিভিন্ন ধৰণৰ সময়ত আমি কিছুমান কাৰ্যসূচী ল'ব পাৰোঁ, যোনখিনি কাৰণে হয়তো চৰকাৰ জগৰীয়া হ'ব। আজি আমাৰ 10 বছৰ হ'বলৈ হৈ গৈছে, আজি 10 বছৰ হৈছে। আজি আমাক এনেধৰণে লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি আমাক এনেধৰণে প্ৰতাৰণা কৰি আহিছে। আবেদন নিবেদন বহুবাৰ জনালোঁ, বহুবাৰে প্ৰতিশ্ৰুতি দিছিলে, বহুবাৰে আশা দিলে, কিন্তু আজিলৈকে আমি আশাত কোনো ধৰণৰ প্ৰতিফলিত হ'ব নোৱাৰিলোঁ। হয়, কংগ্ৰেছ চৰকাৰে যেতিয়া কংগ্ৰেছ চৰকাৰ দিনত আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী, কংগ্ৰেছ চৰকাৰে আমাক সম্পূৰ্ণভাৱে কঁকালটো ভাঙি থৈ গ'ল আৰু BJP চৰকাৰে আমাক এটা জীৱিত থকাৰ এটা ৰাস্তা দিয়াৰ কথা সিদ্ধান্ত দিছিলে। তেওঁলোকৰ হৈ আমি প্ৰচাৰ মাধ্যম চৰকাৰৰ হৈ বহুত প্ৰচাৰো চলাইছিলোঁ। গতিকে আজি BJP চৰকাৰে আজি আমাক যেনেকুৱা ধৰণৰ অৱস্থালৈ ঠেলি দিছে, আমাৰ নিজৰ সন্তান, আমাৰ সতীৰ্থৰ সন্তান বিক্ৰী কৰি আজি খাবলৈ, আজি এটা এমুঠি ভাতৰ কাৰণে সন্তান বিক্ৰী কৰিবলৈ ওলাইছে।